মাজনী হ'লে আহা। মাজনী আহা আকৌ। গৈছো পাপা। ব'লা ব'লা পাপা, দেৰি হৈছে। ব'লা মা যাওঁ। যা যা, ৰিজাল্ট পালে মোলৈ ফোন এটা কৰিবি। ঠিক আছে, বাই বাই। ঐ দোকানত কোন আছ? ওলাই আহ। তহঁত দুটা ক'ত গৈছিলি পিছে? এফালে গৈ আহিছিলোঁ, তোক লগ কৰি যাম বুলি ভাবিলোঁ। আচ্ছা আচ্ছা, ঠিকে আছে। বাকী খবৰ ক? খবৰ ভালেই বাৰু। আজি তোক গাৰ্লফ্ৰেণ্ডৰ বোলে ৰিজাল্ট দিব, পাৰ্টিটো ভালকৈ দিব লাগিব আকৌ। আৰে দিম ৰ, জানো পিছে এতিয়া ৰিজাল্ট কি হয়। বাকী এতিয়া কিবা চাহ তাহ খাবি নেকি? চাহ নাখাওঁ। পেটিছকে খোৱা দে তই। পেটিছ খোৱা, পেটিছ খোৱা। পেটিছ খাবি? দিছোঁ। একদম গৰম গৰম হৈ আছে, লগত চাহ তাহ খাবি জানো? চাহ নাখাওঁ। ফোন এটা আহিছে দেই। প্ৰীতিয়ে ফোন কৰিছে। পাত। হেল্ল', কি? পাৰ্টিটো লাগিব কিন্তু। আৰে ঘৰৰ ফালৰ পৰাও বেলেগ, তোমাৰ ফালৰ পৰাও বেলেগ। বাকী কোৱা, ক'ত লগ কৰিবা? বিকি আৰু অভিষেক আহিছে। ইয়াতে আছোঁ। ঠিক আছে ৰ'বা, মই এতিয়াই বন্ধ কৰি তোমাৰ ওচৰত গৈ আছোঁ। তাতে লগ কৰি আছোঁ। ৰিজাল্ট মজা হৈছে বোলে। তহঁতক সন্ধিয়াকৈ লগ কৰি পাৰ্টি দিম। এতিয়া মই তাইক লগ কৰিব যাওঁ। পাৰ্টিটো লাগিব আকৌ। দিম, তহঁতি জল্দি খা। মই এখন আকৌ বন্ধ কৰি তাইক লগ কৰিব যাব লাগে। ব'লা। আহিলা? পাৰ্টিটো কি হ'ল, আনিছানে নাই? ঘৰত দিম ব'লা। আৰে ঘৰৰ কথা বেলেগ, তোমাৰ লগতো বেলেগ। পাৰ্টি দিয়া নহ'ব দেই। ৰ'বাচোন। বাকী এইবিলাক বাদ দিয়া, এতিয়া কি কৰিম বুলি ভাবিছা? তোমাক কৈছিলোৱে দেখোন, পাহৰিলাই নে? কোনটো কথা? তুমিও মানে মনত পৰিলে। মা দেউতাক তুমিয়ে মান্তি কৰিব লাগিব কিন্তু। বাৰু হ'ব দিয়া, ব'লা অলপ ফুৰি আহোঁ। ব'লা ব'লা। বহা। कोर्स का ड्यूरेशन जैसा ही है। डिप्लोमा कोर्स में से आने वाला कोर्स है डिप्लोमा इन एयर होस्टेस ट्रेनिंग, डिप्लोमा एंड মাজনী মাজনী চাহ খোৱাহি। डिप्लोमा इन মা চাহ নেকি? अटेंडेंट ट्रेनिंग और भी बहुत कुछ। চাহ নাখাওঁ, গ্ৰীণ টি বনোৱা। फ्रेंड्स, डिग्री कोर्स के लिए भी আজিৰ পৰা ডায়েট কৰিব লাগিব। जरूरी চাহ है। খাম নেকি? बट अगर ভাই কি কৈছ? পাৰ্টি দে আকৌ, তই মাতিছিলি নহয়। তাকে মনটো অলপ ভাল নহয় বুজিছ। মন বেয়া কৰিবলৈ কি হ'ল? তোৰ গাৰ্লফ্ৰেণ্ডে ইমান ভাল ৰিজাল্ট কৰিছে। কি কবি তাই কিবা এয়াৰ হোষ্টেছ পঢ়িবলৈ বাহিৰৰ দিল্লীলৈ যাব, সেইটো কাৰণে আজি মনটো অলপ বেয়া মোৰ। সেইটো কথা। হ'ব দে, দিল্লীহে যাব। নহয় সেইটো কথা নহয়।
তাই ঘৰৰ এজনীয়ে ছোৱালী। তাই যদি দিল্লীলৈ গুচি যায় মাক দেউতাক বহুত অকলশৰীয়া হৈ যাব। আৰু মই মোৰ কথা চিন্তা কৰা নাই, কিন্তু তাইৰ মাক দেউতাকৰ কথা চিন্তা কৰি মই কথাখিনি ভাবিছোঁ। সেইটো হয় বাৰু দে, কিন্তু তাইক দুখোজৰ বাটলৈকে নপঠিয়াই। ইমান দূৰ পঠাব জানো? এই নাজানো, আজি তাই কলেজৰ পৰা আহোঁতেনে মোক মাতিছিলে আৰু তাই মোক লগ পাই সেইখিনি কথা ক'লে। আৰু তাই মোক এইটোও কৈছে যে তাই বোলে এইটো সৰুৰ পৰা সপোন আছিলে। নাজানো আৰু কি হয় কি নহয়, কিন্তু মোৰ বহুত টেনশ্যন লৈছে গম পাৱ তই। এই বাকী সেইবোৰ বাদে, তই কি খাবি ক? তই যি খোৱা খোৱা। অহ ৰ দেই, ফোন এটা আহিছে। অঁ গৌৰৱ শুনা, কাইলৈ তুমি মা পাপাক বুজাবলৈ আহিব লাগিব আকৌ। হয় নেকি? জল্দি পাবহি লাগিব আকৌ। হ'ব দিয়া, মই ৰাতিপুৱা যাম। ঠিক আছে। তাইয়ে ফোন কৰিছিলে। অঁ বাকী কি খাবি ক? যি খোৱা খোৱা আৰু দে। কফি খাবি? ঠিক আছে খাম। অঁ কফি এটা দিবা, আৰু লগত কি খাবি ক? পপ লৈ ল। পপ ৰ'ব আনিছোঁ। গৌৰৱ, খুৰা আহা আহা বহা। কেনেকুৱা এয়া। খবৰ খাতি? আছোঁ আৰু আপোনালোকৰ? ভালেই ভালেই। হেৰা শুনিছা, এই গৌৰৱ আহিছে, ওলাই আহাচোন। গৈছো। কোনজনী? অঁ দেউতা। আহাচোন। এই কালি কি ক'বা আৰু, ৰিজাল্টৰ খবৰ লোৱা মানুহ ঢেৰ। মাকে চাহ বনাই বনাই একদম ভাগৰি পৰিছে আৰু। আহিলা? বাকী তাইৰ পঢ়া কথা কিবা ভাবিছেনে? জানো, এইহে জানিব। দেউতা মানে মই এয়াৰ হোষ্টেছৰ ট্ৰেইনিং ল'ম বুলি ভাবিছোঁ। এয়াৰ হোষ্টেছ? অঁ দেউতা, দিল্লীৰ এয়াৰ হোষ্টেছ একাডেমীত ট্ৰেইনিং কৰাৰ সুবিধা পাইছোঁ, সেই যাম বুলি ভাবিছোঁ। গৌৰৱ দেখোন, ভালনে খবৰ খাতি? ভাল ভাল। কোন দিল্লীলৈ যোৱা কথা কৈছে? আমাৰ এই আকৌ চোৱাচোন বাৰু, এই কি কৈছে এইবোৰ। মা প্লিজ না নক'বা, মই দিল্লীত এয়াৰ হোষ্টেছৰ ট্ৰেইনিং কৰিব যাম। প্লিজ মা না নক'বা। কি কৈছা মাজনী এইবোৰ? দিল্লীত কিয়, ইয়াতে একো কৰিব নোৱাৰানে? তোমালোকে নুবুজা মা, ভাল ইনষ্টিটিউটত ট্ৰেইনিং কৰিব সুবিধা পাইছোঁ, নগ'লে কেনেকৈ হ'ব? নগ'লে নহ'বনে? মানে অসমৰ বাহিৰত দেউতা, মানে তোমালোকে নুবুজা কিয়? মোৰ এটাই ড্ৰিম, প্লিজ না নক'বা। গৌৰৱ তুমি একো নোকোৱা কিয়? মানে খুৰা, আমাৰ অসমতকৈ বাহিৰত অলপ ভাল। কিন্তু তুমি দিল্লীলৈ অকলে কেনেকৈ যাবা? নাই নোৱাৰা দেই, মই কৈ দিলোঁ কিন্তু। সেইবুলি মই ঘৰতে সোমাই থাকিম নেকি? মই এতিয়া ডাঙৰ হৈছোঁ, মোৰ এটা লাইফ আছে ন। কি কৈছা তুমি এইবোৰ? তোমাক আমি জন্ম দি ডাঙৰ দীঘল কৰিছোঁ, আমাৰতো সিদ্ধান্ত লোৱাৰ এটা অধিকাৰ আছে। তোমালোকে মানে একো নুবুজা। প্ৰীতি, খুৰা ৰ'ব, মই বুজাইছোঁ ৰ'ব। ঐ কি হ'ল, তুমি এনেকৈ ওলাই আহিলে যে? দেখা নাই তেওঁলোকে কি বুলি কৈছে? তেওঁলোকে জন্ম দিলে বুলি মই কি তেওঁলোকৰ মতে চলিম নেকি এতিয়া? তেওঁলোকে ডাঙৰ দীঘল কৰিলে, এতিয়া তেওঁলোকৰ দায়িত্ব শেষ আৰু। আৰে তুমি ইয়াৰ পৰা গ'লে মা দেউতা অকলশৰীয়া হ'বনে? সেইকাৰণে তোমাক চাগে তেনেকৈ ক'লে। আৰু যিমানে যি নহওক তেওঁলোক তোমাৰ মা দেউতা, তেনেকৈ ক'ব নালাগিছিলে নহয়। বাৰু হ'ব দিয়া, যি হ'ল যি নাই মই বুজাম। আহা। বাকী খুৰা, আপোনালোকে ইমান চিন্তা নকৰিব। আজিকালিতো অসমৰ পৰা বহুত ল'ৰা ছোৱালী গৈ বাহিৰত কাম কৰি আছে, আৰু তাইতো অহা যোৱা কৰি থাকিব। সেইকাৰণে আপোনালোকে ইমান চিন্তা কৰিব নালাগে। হেৰা, আমাৰেই ভুল, আমি তাইক এতিয়াও সৰু হৈ আছে বুলিয়েই ভাবিছিলোঁ। হেৰা শুনিছা, আমাৰ ছোৱালী ডাঙৰ হ'ল, যাওক দিয়া। তই কচোন বাৰু এতিয়া কেতিয়া যাব লাগিব, আৰু ট্ৰেইনিঙৰ ফিজ কিমান? তেন্তে কাইলৈ যাবাগে? কাইলৈ 8টাত গুৱাহাটীলৈ ছুপাৰ আছে, আৰু গুৱাহাটীৰ পৰা ফ্লাইটত যাম। মনত পৰিব তোমালৈ? সেই ভিডিঅ' কল কৰিয়ে থাকিম দেখোন, আৰু মই 6 মাহৰ কাৰণেহে যাম। জব হ'লে তুমিও যাব লাগিব। মই আকৌ তোমাৰ তাত গৈ কি কৰিম? তাতে কিবা এটা জব বিচাৰি ল'বা আৰু ভাল। আৰু তুমিনো এই কফি শ্বপখনতে কিমান সোমাই থাকিবা? কফি শ্বপখন এৰিব নোৱাৰোঁ বুজিছা। সেইখনত
মোৰ দেউতাৰ বহুত সপোন জড়িত হৈ আছে। নোযোৱা তেতিয়াহ'লে মোক নেদেখাকৈ থাকিব পাৰিবা? হেই কি কৈছা এইবোৰ? মনত পৰিলে গুচি আহিবা ফ্লাইটত উঠি। আহিব নোৱাৰিবও পাৰোঁ, 9 to 5 জব, সময় নিমিলিবও পাৰে। মোক পাহৰি নোযোৱাতো? সেই কি কৈছা? নাপাহৰোঁ। নহয় মানে নতুন ঠাই, নতুন মানুহ, নতুন পৰিৱেশ, চ' কিনো ঠিক পাহৰি যাব পাৰা। কথাতে কয় নহয়, চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয়। নাপাহৰোঁ দিয়া। ব'লা এতিয়া যাওঁ। ব'লা ব'লা, কাইলৈৰ কাৰণে আকৌ তোমাৰ পেকিঙো কৰিব আছে নহয়। অঁ, ব'লা যাওঁ। সোনকালে ৰেডি হ'ব লাগিব। ঐ চাহ খা। ঐ চাওঁ এফালে যা। ঐ চাহ, তাই যদি বাহিৰত চাকৰি হৈ যায় তই তাইক পাহৰি যোৱাই ভাল আছে আৰু। কেলে? কিয়? চা, তই ধৰি ল তাই যদি ভালকৈ পঢ়া শুনা কৰি ভাল চাকৰি এটা পালে, তাতে ভাল চাকৰি কৰা ল'ৰা এটা পাই তোৰজনী উৰিব আৰু। তই তাইক পাহৰি যোৱাই ভাল আছে। আৰে যি টি গাড়ী নাথাকিবি দেই, এনেই মাথাটো বেয়া হৈছে আৰু নুচুবাবি। তোকতো হয় কাৰণে মই কৈছোঁ। এজনী চাকৰি কৰা ছোৱালীয়ে এটা কফি দোকান দিয়া ল'ৰালৈ বিয়া হ'ব জানো? তই ভাব, তোৰজনী উৰিলা আৰু। আৰে ইয়াৰ প্লিজ। আৰে হৈ আছে ন এনেকুৱা কথা। বাদ দে বাদ দে, তই পেকেটা লচোন। পইচা হ'ব দে, তই চিন্তা নকৰিবি, তাইক বুজাবি, বুজিব। হ'ব দে, তই টেনশ্যন লৈ নাথাকিবি, যি হ'ল হ'ল, তাই বুজি পাব আৰু। ঐ পইচা কিমান হ'ল ক? এজনী চাকৰি কৰা ছোৱালীয়ে এটা কফি দোকান দিয়া ল'ৰালৈ বিয়া হ'ব জানো? তই ভাব, তোৰজনী উৰিলা আৰু। হেল্ল', কোৱা। কাইলৈ ৰাতিপুৱা 8টাত আহি যাবা। হয় নেকি? মই ওলাই থাকিম। ঠিক আছে দিয়া, মই ৰাতিপুৱা 8টা বজাত তোমালোকৰ ঘৰৰ ফ্ৰণ্টত পাই যাম। ৰেডি থাকিবা। অ'কে, হ'ব দিয়া, গুড নাইট। গুড নাইট। মাজনী, তেতিয়াহ'লে কাইলৈ যাবাগে? অঁ দেউতা, কাইলৈ ৰাতিপুৱাই যাব লাগিব। নতুন ঠাই, নতুন মানুহ লগ পাবা, গতিকে খোৱা বোৱাটো ভালকৈ কৰিবা মাজনী। হ'ব দেউতা, তুমি চিন্তা নকৰিবা, খালি তোমালোকে ভালকৈ থাকিবা। তুমি চিন্তা নকৰিবা অ মাজনী, গৌৰৱ আছে নহয়। হেৰি ভাত বাঢ়িলোঁ, খাওঁ কি? অঁ গৈছোঁ ৰ'বা। অঁ ব'লা ব'লা মাজনী, ভাত খাই শুব লাগিব, আকৌ কাইলৈ ৰাতিপুৱা সোনকালে যাব লাগিব নহয় তুমি। আহা আহা। ব'লা ব'লা। আহা আহা, দেৰি হৈছে। ব'লা। বহিলা। নামা। তুমি ৰোৱা, মই যাওঁ। আৰে কি কৈছা? বাছখন অহালৈকে অন্তত ৰোৱা। আৰে মোৰ অলপ কাম আছে, তুমি ৰোৱা, মই যাওঁ। আৰে ৰখা, বাছখন অহালৈকে থাকিলে অলপ ভাল লাগিব। তুমি ৰোৱা,
মই ৰ'ব নোৱাৰিম, তুমি যোৱা। আৰে আৰে গৌৰৱ, কি কৈছা তুমি এইবোৰ? আৰে আৰে তুমি কান্দিছা কিয় গৌৰৱ? কি হৈছে এইবোৰ? কান্দিছা কিয় তুমি? তোমালোকে কান্দিলে মই কেনেকৈ যাম কোৱাচোন? তুমি ৰোৱা না, মই নোৱাৰোঁ থাকিব, মই যাওঁ। আৰে কি কৈছা গৌৰৱ? প্লিজ ৰখা না। শুনা না, তুমি যাব নালাগে, তুমি ৰৈ যোৱা না মোৰ লগত প্লিজ না, সদায় আমি একেলগে থাকিম, প্লিজ নাযাবা না। আৰে মই যাবই লাগিব, তুমি কি কৈছা এইবোৰ? আৰে ইমান ভাল সুবিধা এটা পাইছোঁ, তোমালোকে এনেকৈ ক'লে কেনেকৈ হ'ব কোৱাচোন? হ'ব দিয়া, যোৱা, মই যাওঁ। আৰে আৰে গৌৰৱ ৰ'বা না। আৰে গৌৰৱ প্লিজ ৰ'বা না, গৌৰৱ প্লিজ, গৌৰৱ প্লিজ ৰ'বা না, গৌৰৱ প্লিজ, তুমি নাযাবা। দুচকুৱে আহি কন্দুৱাই আজি মনে তোৰ অবিহনে আজি নাপাই ভাবি চকুলনি গৰিব তোলৈ মনত পৰি উচুপিৰ তোৰ কাষ পাম বুলি আকৌ এবাৰলে আহিবানে তুমি? তাই এবাৰো মোৰ কথা নাভাবিলে, এবাৰো নুবুজিলে মোৰ মনৰ কথা। তাইৰ পৰা যে আঁতৰি থাকিব নোৱাৰো, এবাৰো বুজিব ট্ৰাই নকৰিলে। বাদ দে, গৈ যে যাওক, মোৰনো মন মাৰি কি লাভ, মইনো দুখ কৰি কি লাভ? তাই যদি মোৰ কথা এবাৰো বুজি নাপায়, যা গৈ যা, যা গৈ যা, মইনো কান্দি কি লাভ, কোনেও বুজি নাপায় মোক। ইমান ক'লো নাযাবি নাই, নুশুনে মোৰ কথা। তুমি ইয়াত অকলে কি কৰিছা? তুমি ইয়াত? অঁ, তোমালোকে যিহে অভিনয় কৰিলা, মই যাব পাৰোঁ নেকি কিবা? কিন্তু তোমাৰ ড্ৰিম কি হ'ল? বাদ দিয়া ড্ৰিম শ্ৰীম। কি কৈছা এইবোৰ? তুমি মোক যেতিয়া এৰি থৈ আহিলা, মোৰ এনেকুৱা লাগিল যে মই তোমাক একেবাৰে হেৰুৱাই থৈ যাব ওলাইছোঁ। নোৱাৰিলোঁ যাব। আৰু মই গুচি গ'লে মোৰ মা দেউতাক কোনে চাব হা? মই চালোহেঁতেন নহয়। তুমি তোমাৰ চাহৰ দোকানে চাবানে? মোৰ মা দেউতাক চাবা হা? অলপ কষ্ট হ'লহেঁতেন, কিন্তু মই কিবা কৰিলোঁ হয় অ'। তুমি নহ'লে মোৰ জীয়াই থকাটো বহুত কষ্ট হ'লহেঁতেন অ'। মোক এই ক'ত যাব ওলাইছিলা? হ'ব দিয়া, নাযাওঁ। সদায় মই তোমাৰ কাষতেই থাকিম। প্লিজ আজিৰ পৰা এনেকুৱা নকৰিবা, সদায় তুমি মোৰ কাষত থাকিবা, প্লিজ এৰি নাযাবা, প্লিজ প্লিজ। ব'লা এতিয়া ব'লা, তোমাক দেখি মাহেঁত বহুত সুখী হ'ব। ব'লা, বেগটো ধৰা। ব'লা। অঁ, পিছে তুমি এতিয়া কি কৰিবা? পঢ়িম আকৌ, DLED পঢ়িম। আচ্ছা, তাৰমানে টেটৰ মাষ্টৰনী হ'ব। মাৰ খাবা, ব'লা। ব'লা ব'লা।